তো এটা বিগ আপডেট লৈ আনিছোঁ টিম ইণ্ডিয়াৰ ডাগআউটৰ পৰা। তো টিম ইণ্ডিয়া অলৰেডি চিৰিজটোত পিছ পৰি আছে। তো ইংলেণ্ডে 2-1 লিড লৈ আছে। তো এতিয়া 4th টেষ্ট আৰম্ভ হ'ব 23 জুলাইৰ পৰা মানচেষ্টাৰৰ অল্ড ট্ৰাফৰ্ডত। তো তাৰ আগে আগে এটা বেয়া খবৰ আহিল যে নীতিশ কুমাৰ ৰেড্ডি ৰুল্ড আউট হৈ গ'ল বিকজ অফ হিজ ইঞ্জুৰি। আৰু ইঞ্জুৰি ক'ত হৈছে বুলি যদি কওঁ, লেফ্ট নিট ইঞ্জুৰিৰ কাৰণে নীতিশ কুমাৰ ৰেড্ডি এই চিৰিজটোৰ পৰা বাহিৰ হৈ গ'ল। তো নীতিশ কুমাৰ ৰেড্ডি বাহিৰ হোৱা ইণ্ডিয়াৰ মানে এটা মিডিল অৰ্ডাৰৰ এটা ডেপ্থ এটা কমি যাব। আৰু তাৰ লগতে যদি কওঁ লৰ্ডছ টেষ্টত মানে নীতিশ কুমাৰ ৰেড্ডিয়ে ভাল পাৰফৰ্মেঞ্চ দিছিলে উইথ বলিং এণ্ড বেটিং বুলি ক'লেও মিছা নহ'ব। তো বলিঙেৰে বলিং কৰিছিল আৰু বেটিঙো কৰিব পাৰে। তেওঁ এটা মানে অলৰাউণ্ডাৰৰ ভূমিকা প্লে কৰে, অলৰাউণ্ডাৰৰ ৰোল প্লে কৰে। সেইটো কাৰণে এতিয়া নীতিশ কুমাৰ ৰেড্ডি নোহোৱাৰ কাৰণে ইণ্ডিয়াৰ টিমটো অলপ উইকনেছ আহিব। তাৰ লগত যদি কওঁ, অকল এইটোৱেই ইঞ্জুৰি আপডেট নহয়, তাৰ লগত যদি মই কওঁ তো আকাশদ্বীপৰ ডাউটফুল হৈ আছে, এই 4th টেষ্ট খেলিব পাৰিবনে নাই। তো 3rd টেষ্টতে ইঞ্জুৰিটো হৈছিলে। আৰু যদি মই কওঁ আৰ্শদ্বীপ 4th টেষ্টৰ পৰা ৰুল্ড আউট হৈ গৈছে। তো আৰ্শদ্বীপৰো ইঞ্জুৰি, তো আৰ্শদ্বীপৰ 4th টেষ্টৰ পৰা ৰুল্ড আউট। আৰু যদি মই কওঁ ৰিপ্লেচমেণ্ট হিচাপে ইণ্ডিয়ান টিমে আনিছে আনশুল কম্বোজ। এই নামটো আমি শুনিছিলোঁ IPL-ৰ টাইমত। তো CSKৰ হৈ আনশুল কম্বোজে খেলিছিল চাগে। তো মোৰ হিচাপততো CSKৰ হৈ খেলিব লাগে। তো আনশুল কম্বোজে এতিয়া ইণ্ডিয়াৰ ৰিপ্লেচমেণ্ট হিচাপে জইন কৰিছে টিম ইণ্ডিয়াৰ টিমক। তো মই যদি অলপ আপডেটখিনি পঢ়ি শুনাই দিওঁ আপোনালোকক। আৰ্শদ্বীপৰ যোনটো ইঞ্জুৰি হৈছিল সেইটো হৈছিলে লেফ্ট থাম্বত ইঞ্জুৰিটো হৈছিল যেতিয়া নেটছত বলিং কৰি আছিলে, while bowling in the nets at a training session in Beckenham। তো ট্ৰেইনিং ছেশ্যনত যেতিয়া নেট প্ৰেক্টিছ চলিছিল, তো আকাশদ্বীপৰ লেফ্ট থাম্বত তাৰমানে ইঞ্জুৰিটো হৈছিল। আৰু তো এইখিনি আছিল টিম ইণ্ডিয়াৰ ইঞ্জুৰি আপডেট। তো ইণ্ডিয়াৰ ক'ব গ'লে 3টা ইঞ্জুৰি আপডেট। তো চিৰিয়াছ কনচাৰ্ণ হয় টিম ইণ্ডিয়াৰ কাৰণে। অলৰেডি চিৰিজত পিছ পৰি আছে। তাৰপিছত কামবেক কেনেকৈ কৰিব পাৰিব, প্লেয়িং 11 কি হ'ব, এইবিলাক মই কালি ডিছকাছ কৰিম যে প্ৰবেবল 11 কি হ'ব পাৰে। তো মেটচ আছে, অহা পৰহি আছে মেটচ, গতিকে তাৰ ওপৰত ডিছকাশ্যন এটা হ'ব লাগে। আৰু ইংলেণ্ডৰ যদি কথা কওঁ, ইংলেণ্ডৰ শোয়েব বাছিৰ যোনটো স্পিনাৰ আছিল, স্পিনাৰে যোনটো মহম্মদ চিৰাজক লাষ্ট মানে উইকেটটো ল'লে, মহম্মদ চিৰাজে যে ডিফেন্স কৰিব গৈ আউট হ'ল, বলটো লাগি গ'ল ষ্টাম্পত। তো শোয়েব বাছিৰ ইঞ্জুৰিৰ কাৰণে 4th টেষ্টৰ পৰা আউট। আৰু তাৰ জেগাত ইংলেণ্ডে ৰিপ্লেচমেণ্ট আনিছে লিয়াম ডছন বুলি এজন স্পিনাৰক আনিছে। তো এইটো হ'ল ইংলেণ্ডৰ আপডেট। আৰু ইংলেণ্ডৰ আৰু এটা আপডেট আছে যে ইংলেণ্ডৰ শ্ল' অভাৰ ৰেটৰ কাৰণে 2 পইণ্ট WTC পইণ্ট মানে কাটা খাইছে। তো ইংলেণ্ডৰ আগতেও দেখিছোঁ, যোৱাবাৰো WTC চাইকেলত বহুত পইণ্ট ইংলেণ্ডৰ মানে কি শ্ল' অভাৰ ৰেটৰ কাৰণে কাটা গৈছিল, যাৰ কাৰণে ইংলেণ্ডে মানে কি ওপৰত আহিব নোৱাৰে টেবুলখনত। তো সেইটো কাৰণে এইবাৰো ইংলেণ্ডৰ 2 পইণ্ট কাটা গৈছে অলৰেডি এইটো চিৰিজত। তো আহিবলগীয়া টাইমত দেখা যাব যে এই চিৰিজখনে কি ৰূপ লয়। আৰু এইখন যি মানে মানচেষ্টাৰৰ অল্ড ট্ৰাফৰ্ডত যোনখন 4th টেষ্ট হ'ব, এইখন ইণ্ডিয়াৰ কাৰণে ডু অৰ ডাই মেটচ। কাৰণ যদি এইখন ইণ্ডিয়াই নিজিকে তেনেহ'লে চিৰিজ ইংলেণ্ডে জিকি যাব। আৰু যদি ইণ্ডিয়াই জিকে তেতিয়াহে চিৰিজটো লেভেল হ'ব 2-2। তেতিয়াহে 5th টেষ্টখনৰ মানে এটা মিনিং থাকিব। আৰু যদি ইণ্ডিয়াই ড্ৰও কৰে এইখন টেষ্ট, তেতিয়াও ইণ্ডিয়াৰ পৰা প্ৰেছাৰ হ'ব যে নেক্সট টেষ্টখন জিকিলেও ইণ্ডিয়াই চিৰিজ নিজিকে এটলিষ্ট ড্ৰহে কৰিব পাৰিব। তো সেইটোৱে কথা, এইখিনি আপডেট আছিল টিম ইণ্ডিয়াৰ ওপৰত। আৰু ইংলেণ্ডৰো দুটা এটা আপডেট কৰি দিলোঁ। থেংক ইউ। তো ভিডিঅ'টি ভাল লাগিলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।